কি বনাইছা? এয়া নাৰিকলৰ লাড়ু বনাব লৈছোঁ। এয়া নাৰিকলখিনি কাটি ল'লোঁ আৰু এতিয়া মই মিক্সিত এনেকৈ দিম আৰু এনেকৈ গুড়া কৰি ল'ম। এতিয়া মই নাৰিকলৰ লাড়ু বনাম। এফালে এয়া আমাৰ বাবু মোক অলপ সহায় কৰি দিছে ন। এতিয়া মই ইয়াতে দি ল'ম 2 কাপ চেনি। আজি মই আপোনালোকক বগাকৈ কেনেকৈ ধুনীয়াকৈ নাৰিকলৰ লাড়ু বনাই তাৰে ৰেচিপিটো দিব লৈছোঁ। ইয়াতে 1 কাপ চেনি দিলোঁ আৰু এয়া 2 নম্বৰ চেনি কাপ দিছোঁ। ইয়াতে মই 2টা নাৰিকল লোৱাৰ কাৰণে মই 2 কাপ চেনি দিছোঁ আৰু এইখিনি এতিয়া মই ধুনীয়াকৈ মিক্স কৰি ল'ম আৰু মিক্স কৰি অলপ সময়ৰ কাৰণে ৰাখি দিম। এইফালে এয়া মোৰ চেনিখিনি আৰু নাৰিকলখিনি একেলগে মিক্স কৰি হৈ গ'ল আৰু এইখিনি এতিয়া মই অলপ সময়ৰ কাৰণে থৈ দিম। এইফালে নাৰিকলৰ পৰা এনেকৈ চেনি পানীখিনি ওলাই আহিলে আৰু এইফালে কেৰাহীখন পাতি দিলোঁ। এতিয়া ইয়াতে মই নাৰিকলখিনি দি দিম আৰু এতিয়া ভালদৰে লৰাই থাকিম কম জুই দি লৈ। আৰু এইফালে এয়া কম আৰু বেছিকৈ জুইডাল দি লৈ ধুনীয়াকৈ লৰাই আছোঁ। আৰু এতিয়া মই 2টা ইলাচি থেতেলিয়াই লৈছোঁ। ইয়াতে মই গোন্ধটো ভাল হোৱাৰ কাৰণে দি দিছোঁ ইলাচিকেইটা। এইফালে এয়া মই ভাজি আছোঁ। এইখিনি মোৰ হ'বই হৈছে। এয়া হেতাত লাগি ধৰিছে। লাগি ধৰিলেও নহ'ব, এনেকৈ যদি জোকাৰি দিলে এৰাই যায় তেতিয়াহ'লে হোৱা নাই, আৰু যদি নেৰায় তেতিয়াহ'লে হৈছে। আৰু অলপ সময় মই ভাজি থাকিম এনেকৈ। আৰু এয়া এইখিনি মোৰ ভাজি হৈ গৈছে। এয়া হেতাত লাগি গৈছে দেখিছেনে? এতিয়া মই হেতাখন জোকাৰি দিলেও হেতাৰ পৰা এৰাই যোৱা নাই, মানে এইখিনি এতিয়া লাডু বনাব পৰা হৈ গৈছে। এফালে এইখিনি মই নমাই আনিলোঁ আৰু এইফালে পানী লৈ লৈছোঁ এয়া হাতখন ভিজাই লোৱাৰ কাৰণে। আৰু এতিয়া মই লাডু বনাই যাম এনেকৈ 2টা হাতেদি বনাম, সোনকালে হ'ব। এইফালে এয়া মোৰ লাডু বনাই হৈ গ'ল। বৰ ধুনীয়া হৈছে, বগা বগা দেখিছেনে? কেমেৰাটোৰ কাৰণে কিয় জানো এবাৰ ৰঙা এবাৰ বগা কৰি আছে। আৰু আজিৰ ভিডিঅ'টো ইমানখিনি আছিল। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব নাপাহৰিব। বাই।